আৰু বাকী ভিতৰলৈকে যাম আমি। আৰু ভিতৰলৈকে মানে ইয়াত আমি পিকনিক খাব আহিছোঁ। পিকনিক মানে কি আৰু ওচৰতে খানা খালোঁ এটা আৰু বাকী ভিতৰলৈকে যাম আমি। ঠিক আছে মানে তামাম চেল্ফি কৰিম, তামাম ফটো দিম, চেঞ্জ কৰি আহিলোঁ আকৌ ইমান দূৰৰ পৰা ভিডিঅ' কৰিলে মোৰ চব নাহিব তাৰপিছত এতিয়া আমি ড্ৰেছ চেঞ্জ কৰি মানে বেলেগ ফটো কৰিম। যাম চাওক এতিয়া ধুনীয়াকৈ বনাই দিছে। এইটো চাওক ওচৰত চাওক, ওচৰত চাওক। এইটো মানে কি কয়, এইটো থাৰ্মকল নে কি কয়, এইটো চাই লওক আপোনালোকে। থাৰ্মকল কয় বোধহয়। থাৰ্মকলৰে মানে এইটো ডাঙৰকৈ দেশী মহোৎসৱ বুলি লিখি দিয়া আছে। এইটো চাই লওক আপোনালোকে, দেশী মহোৎসৱ। আপোনালোকে আহক, সকলোৱে এনজয় কৰক। আৰু কি কৰিম আৰু মিঠাপান খাই ল'ম। মিঠাপান খাই কিনে আৰু ঘূৰিম। তাৰ দুটা তিনিটা এই তামাম মানে চেল্ফি পইণ্টে চেল্ফি পইণ্ট। ফটো উঠি ভাগৰি যাব, তথাপি চেল্ফি পইণ্ট শেষ নহ'ব। আহক সোনকালে, যিমান পাৰে সোনকালে ফটো উঠক।